ভিডিওটো ভাল লাগিছে সকলোৱে চাব আশা কৰিছো এটো ভিডিও যে তোমাৰ চাৰিটা বয়ফ্ৰেন্ড কি ভিডিওটোত ফটো আমি বহুত কৰিলো কিন্তু সবেই চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব ফ্ৰেন্ডস আজি আমি যাম শুটিংত নগাঁও জিলাৰ আমাৰ ৰূপপুৰ হেঘাটত শুটিং আছে আমাৰ বঙালী ভাষাত কেইটামান ভিডিও বনাব লাগে তাত আমি শুটিংত গৈ আছো কোনে কোনে যাব আপোনালোকক দেখুৱাম আমাৰ লগত এমৰান দা আৰু মাইজুল দা যাব আৰু কেনেকৈ শ্বুট কৰোঁ কেনেকৈ কি কৰোঁ আপোনালোকক সকলো বস্তু দেখুৱাম তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আমি ঘৰৰ পৰা ওলাম এতিয়া ৰেডি হৈ আছোঁ কাপোৰ কানি লৈ আছে ঘৰৰ ভিতৰতে আছোঁ মই এই চশমা এটা কিনি আনিলোঁ মানে বাইক চলাই অসুবিধা হয় সেইকাৰণে চশমাডাল কিনি আনিলোঁ আমি আহি উপস্থিত হৈছোঁ মানে বেলেগ এঠাইলৈ যোৱাৰ কথা আছিল কিন্তু তাত যোৱা নাই কিবা এটা অসুবিধাৰ কাৰণে এতিয়া আমি আহিছোঁ ডিঙত ইয়াত এটা শ্বুটিং কৰিম আমাৰ লগত আছে মাইজুল দা আৰু এমৰান দা আৰু পিংকি আজি বহুত দিনৰ মূৰত এটা এপিসোড দিম বুলি ভাবিছো চাও কেনেকুৱা হয় তো আশা কৰো ওপেন মস্তি 2 চেনেলত সকলোৱে চাব ঠিক আছে ধন্যবাদ মোৰ বন্ধু মানে কি হিউটো হেৰি কৰি আছে আপোনাৰ আমাৰ লগতে কাম কৰে ওপেন মস্তিটোত তো মানে এইটো মোৰ চেনেল নহয় আচলতে সকলোৰে এইফালে মাইজুল ভাই আছে এয়া আছে আমাৰ কমেডিয়ান মানে বহুত পপুলাৰ কমেডিয়ান ঠিক আছে নমস্কাৰ আসসালামু আলাইকুম তাৰপিছত আনোৱাৰ ভাই আছে এনেকৈ টিম আমি সকলোৱে আৰু কেইজনমান আছে একেলগত মিলিজুলি কাম কৰি আছো কেইজনমান বুটু আছে মোৰ লগত তো এতিয়া মানে আমি প্ৰফেশ্যনেল বস্তুবিলাক বনাব পৰা নাই তো আমাৰ অলপ প্ৰব্লেম হৈ আছিল কেমেৰা নাছিল তো কেমেৰা আহিব এইটো সপ্তাহতে তো ভালকৈ কাম কৰিম বুলি আশা কৰিছোঁ আৰু সকলোৱে আগবঢ়াই লৈ যাব ভাইজান কিবা ক'লে কৈ দিয়ক সকলোৰে তাত এটাই আমাৰ ৰিকুৱেষ্ট সবে মোক মোৰ চেনেলটোত আপোনালোকৰ মৰমৰ চেনেলটোৰ নাম কিবা জান সেইটোৱে আই লাভ শ্বুটিং এণ্ড ব্লগ আৰু তেখেতৰ এটা ফেচবুক সবে সাপোৰ্ট কৰিব সাবস্ক্ৰাইব কৰি দিব সাবস্ক্ৰাইব কৰিব আৰু মাজে মাজে ব্লগ বিলাক এৰি থাকিম আৰু এয়া হৈছে আমাৰ পিংকি প্ৰিয়া ডান্স পিংকি প্ৰিয়া ন তোমাৰ ভিডিঅ' তোমাৰ চেনেলত কি ভিডিঅ' এৰি থাকা মানে আপলোড দি থাকা আপলোড দিয়া নাই এতিয়াও নতুনকে কালি এটা আপলোড দিছো আমাৰ শ্বুটিঙৰ সময় শ্বুটিং কৰি আছে চাইছে কেনেকৈ দাঁত তুলিয়াই আছে 5G রোল অ্যাকশন বন্ধু আর কাম নাই গুলি ছাড়া বন্ধু অ্যাকশন এই মোৰ ফোন এটা আহিছে মই যাওঁ নেকি এ ৰবা ৰবা আছোন এ কোন হয় তোমাৰ খসাকে কোৱাছোন হা ৰেডি অ্যাকশন এই শুনাচোন তোমাৰ টমটম খনত এসি লগাই লবা হে ইমান গৰম লাগিছে এসি দেখোন এইবিলাক এসিয়ে হৈ আছে এই নেচাৰেল এসি নালাগে দে মোৰ একদম ডিজিটেল এসি লাগিব আজি তুমি মেকআপ কৰা নাই নেকি এই মোৰ এসি নহলৈকে মোৰ মেকআপ গুছিয়ে যায় বুজি নোপোৱা কিয় তুমি অ্যাকশন ও জান মই যে তোমাক কিমান ভাল পাওঁ ক'ব নোৱাৰো জানো অ জান মই মৰিলে তুমি কান্দিবানে কিয় নাকান্দিম মই কান্দিম বহুত কান্দিম সঁচাকে নে হ্যাঁ, কান্দাচোন সঁচা। অলপ চাও তুমি এবাৰ মৰি দেখুৱা পিছত হেই। কান্দিছ কি যে কোৱা নহয় মই মৰি দেখাব পাৰিম নে একদম অ্যাকশন হেল্ল' বন্ধুসকল কি খবৰ আশা কৰোঁ সকলোৱে ভাল আজি আমি এটা শ্বুটিং কৰি আছিলোঁ তো শ্বুটিংটো বঢ়িয়া হৈছে একদম কমেডি ভৰপূৰ মজা একদম ল'ব পাৰিব আৰু আনোৱাৰ ভাইৰ চেনেল এইটো আনোৱাৰ ভাইৰ চেনেলত আপলোড কৰিব ভিডিঅ'টো সকলোৱে চাব ঠিক আছে আমাৰ টীম এইফালে দেখাই দিছোঁ এইফালে আছে আমাৰ কি পুষ্পৰাজ ঠিক আছে পুষ্পৰাজ আমাৰ পিংকি আছে লগত মাইজুল ভাইজান আছে আমাৰ টীম গোটেইটো আজি গোটেই টীমটোৱে ধুনীয়াকৈ এটা ভিডিঅ' বনাইছোঁ সকলোৱে চাব একদম ধামাকা আনোৱাৰ ভাই কিবা ক'ব মই মানে কওঁ মানে আমি বহুতকেইটা ভিডিঅ' বনাইছোঁ মানে এটা ফেচবুক পেজৰ কাৰণে বনাইছোঁ দুটা চেনেলৰ কাৰণে বনাইছোঁ চেনেলটোৰ নামটো কি আমাৰ যিটো আছে হেৰি ওপেন মস্তি 2ৰ কাৰণে এটা ভিডিঅ' বনাইছোঁ 5G বয় এইটো সৰু এটা খণ্ড থাকে সকলোৱে চাব চিৰিয়েল আৰু মাইজুল কমেডি এইটো পেজৰ কাৰণে ফেচবুক পেজত আহিব অঁ সকলোৱে চাব এইটো চেনেল যে চাই আছে মোৰে চেনেল মানে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব মানে ইয়াত ব্লগ মানে যিকোনো ভিডিঅ'ৰ ব্লগ মানে আপলোড দিম শ্বুটিং হওক বা এনেই ব্লগ এইটো ভিডিঅ'ত আপলোড দিম আৰু হা লাইক এইটো আপোনালোকৰ ইচ্ছা কিন্তু ছাবস্ক্ৰাইবটো কৰি দিব চাব কিন্তু পিংকু কিবা ক'বানে এইটো ভিডিঅ' যে কৰিলে কেনেকুৱা লাগিছে ভিডিওটো ভাল লাগিছে সকলোৱে চাব আশা কৰিছো এইটো ভিডিঅ' যে তোমাৰ চাৰিটা বয়ফ্ৰেন্ড কি ভিডিওটোত ফটো আমি বহুত কৰিলো কিন্তু
চবেই চাই কেনেকুৱা বা পাই কমেণ্ট কৰি জনাব মানে ৰিয়েল লাইফত এনেকুৱা হ'ব নালাগে এই ৰিয়েল লাইফত এনেকুৱা কেনেকৈ হ'ব এইটোতো হ'বই নোৱাৰে আছেইতো এনেইতো এটা ল'ৰাই 2টা 3টা গাৰ্লফ্ৰেণ্ড বা এজনী ছোৱালীয়ে মানে 4টা 5টা বয়ফ্ৰেণ্ড এনেকৈ হৈ আছে সেয়াবোৰ মিলাই বনাইছোঁ আৰু সেইকাৰণে বনাইছোঁ আমি এনেকৈ হৈ আছেতো ন আৰে পাই মোৰ ৰিয়েল টাইপৰ ভাষা পাই গাৰ্লফ্ৰেণ্ড নাই সেইটো কাৰণে এজনী পাইছিল লৈছিলোঁ কিন্তু 5 দোকানত মোৰ খয়ৰ মাৰোঁতে দিনটো গুচি যায় ঠিক আছে বিলকুল কমেডি হৈছে ভিডিঅ'টো চাব ছাপোৰ্ট কৰিব ধন্যবাদ চিৰিয়াছলি কিয় নল'ব তো এতিয়া আজি যিটো ভিডিঅ' শ্বুট কৰিছোঁ এতিয়া 5G বয় এমৰানদাৰ ৰুমত এডিটিং চলি আছে প্ৰায় এদিন দুদিনৰ ভিতৰতে আপলোড হৈ যাব আপোনালোকে চাব পাৰিব অপেন মোৰ ষ্টেটত আৰু মোৰ চেনেলটো আপোনালোকে চাই দিব ছাবস্ক্ৰাইব কৰি দিব এইটো ভিডিঅ' সঁচাকৈ ভাল লাগিব আৰু মোৰ চেনেলতে অসমীয়াত এটা ভিডিঅ' আহিব সেইটো মানে কি ক'ম 100% ভাল হ'ব মানে কমেডি হয় হ'লেও সজাগতামূলক ভিডিঅ' হয় এয়া চাইছে ভিডিঅ' এডিটিং চলি আছে এমৰানদাই ভিডিঅ' এডিটিং কৰি আছে মানে ডাঙৰ স্ক্ৰীণত দেখিলে বেলেগ এটা ভাল লাগে সেইকাৰণে আমি চাইছোঁ ভিডিঅ'টো তো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে আৰু এইখিনি কৈ থেংক ইউ ছ' মাছ